আপুনি এগৰাকী দুখীয়া দৰিদ্ৰ লোক হয় নেকি? আপুনি টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। অহা 14 ছেপ্টেম্বৰত আহি আছে এই ভাল খবৰটি। আপুনি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক, কাৰণ দুখীয়া দৰিদ্ৰ লোকৰ বাবে বহু উপকাৰ হ'ব আজিৰ এই ভিডিঅ'টো। দুখীয়া দৰিদ্ৰ লোকৰ বাবে পাটনাৰ পৰা অসমলৈ আহি আছে বিখ্যাত বিশেষজ্ঞ ডক্টৰ অমিত কুমাৰ। পাটনাৰ বিশেষজ্ঞ ডক্টৰ অমিত কুমাৰে নগাঁৱত দুখীয়া দৰিদ্ৰ লোকৰ সেৱা আগবঢ়াব। আগতীয়াকৈ এপইণ্টমেণ্ট ল'বলৈ তলত থকা নম্বৰত এতিয়াই কৰক যোগাযোগ। পাটনাৰ বিখ্যাত কল্যাণী হস্পিটেলৰ পৰা আহিব ডক্টৰজন। এতিয়াৰে পৰা নগাঁৱৰ ষ্টাৰ লেব ডায়েগনষ্টিক্সত লগ পাব পাটনাৰ বিশেষজ্ঞ ডক্টৰ অমিত কুমাৰক। 14 ছেপ্টেম্বৰত লগ পাব পাটনাৰ বিশেষজ্ঞ ডক্টৰ অমিত কুমাৰক। হাত ভৰি ভঙা, কঁকালৰ বিষ, হাড়ৰ যিকোনো বিষ বা স্পণ্ডিলাইটিছ, যিকোনো হাড় ভঙা, জন্মগতভাৱে হাত ভৰি বেকা হৈ থকা আদি ৰোগীসকলে এতিয়াই যোগাযোগ কৰক। হাড়ৰ যিকোনো চিকিৎসাৰ বাবে এতিয়াৰে পৰা যাব নালাগে পাটনালৈ। এতিয়াৰে পৰা পাটনাৰ দৰে চিকিৎসা কৰিব পাৰিব নগাঁৱৰ ষ্টাৰ লেব ডায়েগনষ্টিক্সত। নগাঁৱৰ বিশাল মাৰ্কেটৰ লগতে আছে ষ্টাৰ লেব ডায়েগনষ্টিক্স চেণ্টাৰ। বহু টকা খৰচ কৰি চিকিৎসা কৰিব নোৱাৰাসকলে নগাঁৱতে লগ ধৰক পাটনাৰ বিখ্যাত কল্যাণী হস্পিটেলৰ ডক্টৰ অমিত কুমাৰক। নগাঁৱৰ ষ্টাৰ লেব ডায়েগনষ্টিক্সত সেৱা আগবঢ়াব ডক্টৰজনে। কমপ্লিকেটেড চাৰ্জাৰী, ৰিভিজন অফ ফেইল্ড চাৰ্জাৰী, জইণ্ট ৰিপ্লেচমেণ্ট, স্পাইন চাৰ্জাৰী আৰু কমপ্লিকেটেড ট্ৰমা চাৰ্জাৰীও কৰিব পাৰিব আপুনি। তেন্তে পলম নকৰি তলত থকা নম্বৰ দুটা ছেভ কৰক আৰু যোগাযোগ কৰক। नमस्ते, मैं डॉक्टर अमित कुमार, कंसल्टेंट ऑर्थोपेडिक एंड स्पाइन सर्जन एट माय ओन हॉस्पिटल, कल्याणी हॉस्पिटल, एप सेक्टर, कंकड़बाग, पटना। मैं हर महीने के तीसरे शुक्रवार और शनिवार को नौगांव और तेजपुर में आता हूँ। नौगांव में मैं स्टार लैब डायग्नोस्टिक अपोजिट विशाल मेगा मार्ट में हर तीसरे या चौथे फ्राइडे को बैठता हूँ। मेरी मेन स्पेशलिटी कॉम्प्लेक्स ट्रॉमा सर्जरी, जो ट्रॉमा सर्जरी कॉम्प्लेक्स होता है, जो लोकल लेवल पे डील नहीं होता है। फील्ड ऑर्थोपेडिक सर्जरी, जिसमें रिवीजन सर्जरी की ज़रूरत है। स्पाइन सर्जरी, जॉइंट रिप्लेसमेंट सर्जरी, टोटल नी रिप्लेसमेंट एंड टोटल हिप रिप्लेसमेंट, कूल्हे और घुटना आंठू को बदलने की सर्जरी, आंठू और कूल्हे के ऑर्थोस्कोपिक सर्जरी, स्पोर्ट्स से रिलेटेड सर्जरी में डील करता हूँ। मैं यहाँ ओपीडी में भी सेवा देता हूँ, जिसमें ऐसे पेशेंट जो कई बार कई जगह दिखा के ठीक नहीं हुए